দীঘলীয়া খুব দীঘলীয়াকৈ গীতৰ কলি এটি গাওকচোন। যোজনা যোজনা থলুৱা নমস্কাৰ বন্ধু বান্ধৱীসকল, আশা কৰোঁ নিশ্চয় সকলোৰে ভাল। আজি অন্য এটি ব্যক্তিক্ৰম ভিডিঅ'লৈ আপোনালোকে স্বাগতম। মই চন্দেশ্বৰ ফুকনে কৈ আছোঁ। এইজন আমাৰ গাঁৱৰে অতিথি, এখেতে অকণমান গান এটি গাই আপোনালোকে গুণগুণাব। আপোনালোকে সেই গান শুনি কেনেকুৱা পালে, এখেতক নিশ্চয় সকলোৱে চিনি পায়। এখেতক আমি সাধাৰণতে গাঁৱত আমি মেকন বুলি কওঁ, মামা হয়। এখেতে কিছু গাঁৱত থলুৱা গীত গায়, সেই গীত অলপ গাই এখেতে গুণগুণাই শুনোৱাব। তলত কমেণ্ট কৰি জনাব। আহক তেন্তে আজি ভিডিঅ' দি উপভোগ কৰোঁ। হিমালয়ে বুকুটা কলিজা গিগিৰি 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 মইনা কেমান হয় ফুটিছে মইনা বুকুৰে নাতে জেৰে কলিজা নাৰঙেৰে আজি অসমখন মই কুৰুলি দেখিছোঁ। মইনা কত জোৱান বিহুলৈ মনত পৰি নাচিঞৰে ঢিনিকি ঢোলৰ মাত টিটিকি পেপাৰ মাত মা পিতাই গভৰ্ণমেণ্টৰ চাকৰি এৰি আহিবলৈ নোৱাৰোঁ। পিতাই মুজালে চুকত পাতোতে আমাৰ আশীৰ্বাদ কৰিবা আমাৰ। আপোনালোকৰ আগত অলপ গুণগুণাই শুনোৱালে আৰু দুপাকমান নাচিম বুলি কৈছে। সেই নচোৱা অলপ নৃত্য অলপ চাওঁ, আপোনালোকে চাব। আহক তেন্তে সেই আমাৰ মামাৰ নৃত্য চাওঁ অলপ। আমাৰ ৰাইজৰ মামা নহয় আকৌ দেই, আমাৰ গাঁৱৰ মামা। আজি অলপ নৃত্য চাওঁ। বসন্ত কুলি নহয় চিয়া চাকৰি কৰা স্কুল পাছ কৰি তই হাইস্কুললৈ তুমি ঘৰত আন্ধা মিতি চেষ্টা কৰা বুঢ়া মিতি নিন্দা হয় মইনা তুমি বিচাৰিছা বিয়ে হেনো পাছে কৰা মই হৈছোঁ দুখীয়াল বাপে মাৰে দিবনো বিৰা পাহাতি মই যাম চোৰ কয় তিনচুকীয়া টিকট কাটিম হাতী নকল কেনে গঢ়ে মই বুঢ়া হাতীৰ পামে গৈ পুলিচে ৰাহিম ধৰি নিব 12 বছৰ জেল দিব দাই চলি ভমুকা হ'ব ঘৰলৈ। হিমালয়ে বুকুটা কলিজা গিগিৰি মইনা কেমান হয় ফুটিছে মইনা বুকুৰে নাতে জেৰে কলিজা নাৰঙেৰে। গীত গালে আপোনালোকে দেখিলে। এখেতে মামাৰ নামটো কি আছিলে? মূলেশ্বৰ বুঢ়াগোহাঁই। এখেতে খুব ধুনীয়া গীত গায়, থলুৱা গীত গায় আৰু খুব ধুনীয়া নাচেও। আপোনালোকে দেখিলে এখেতে গোৱা গীত কিছুমান আমাৰ গাঁৱৰে গায়কে গাইছে। আমাৰ গাঁৱতে গোৱা কিছুমান গায়ক আছে, তেখেতলোকে গাইছেও। খুব ধুনীয়া কলি এখেতে গায়। গীতৰ কলি এটি গাই দিব নেকি? গীতৰ কলি এটি খুব দীঘলীয়াকৈ গীতৰ কলি এটি গাওকচোন। যোজনা থলুৱা মইতো সান্তনা কলিজা মই কি দিতো সান্তনা দিয়ে কোলা কয় চিঞাই বগা কয় কাগজত
ঐ মই নাম আজলি তাক দি মই আনন্দ হালাম মামাই আৰু এদিন লগ পাম দৰ্শকক কি ক'ব আপুনি আকৌ এদিন গাই শুনোৱাবনে আপোনাক বহুত মানুহে চাব এতিয়া আপোনালৈ বুলি ধুনীয়া ধুনীয়া মেছেজ কৰিব কমেণ্ট কৰিব আপোনালৈ শুভেচ্ছা যাচিব আপুনি দৰ্শকক কি ক'ব আপোনালোকে যি কয় সেইটো কি কৰিম হয় হয় আপোনালোকে চাই থাকিব মই আজি এখেতক লগ পাই খুব সুখী আপোনালোকে চাই ভাল পালে কমেণ্ট কৰি জনাব মই আৰু এদিন এনেকুৱা ধৰণৰ থলুৱা গীত লৈ আহিম আপোনালোকলৈ বুলি আমাৰ মমাক লৈ কিনি আৰু এদিন আপোনালোকৰ আগত গীত উপভোগ কৰিম নচা দেখুৱাম আজিলৈ আহোঁ মমাই আজিলৈ আহোঁ হ'ব ইমানতে ৰাখিম আকৌ এষাৰ দে আৰু এষাৰ গাই বোলে মনা তোমাৰ বেজাত মই যাম কলিজা ধৰিমগে মই হিমালয়গী পৰ্বতত উঠিয়া ডাৱৰ মাজে মাজে মই ডাৱৰ ফালি আজলি হৈ তোমাক মই বাঢ়ি চোতাল হাৱা চাম হ'ব মামা আজিলৈ ৰাখিছোঁ আৰু এদিন লগ পাম আপোনাক মামা আজিলৈ আহোঁ হৈছে ধুনীয়া হৈছে দৰ্শকক আপুনি কি ক'ব ভালকৈ দেখুৱাম ৰাইজক আকৌ এবাৰ আমি আকৌ এদিন দেখুৱাম আৰু এদিন ওলাম হ'ব আজি ৰাখোঁ